মানুহে সদায় অন্য পৃথিৱীৰ অৰ্থাৎ ভূতৰ লগত সম্পৰ্ক কৰিব বিচাৰে, কিন্তু বহু লোকে এনে কৰাত সক্ষমো হয়। আজি মই আপোনালোকক কেইটামান এনেকুৱা খেলৰ বিষয়ে ক'ম যিকেইটাৰে ভূতক নিজৰ ঘৰলৈ মাতিব পাৰি। এটা গেম যাৰ সহায়ত মানুহে ভূতৰ লগত কথা পাতিব পাৰে আৰু নিজৰ দুনিয়ালৈ মাতিব পাৰি। কিন্তু এনে গেমবোৰ কেতিয়াবা মানুহৰ মৃত্যুৰ কাৰণো হ'ব পাৰে, কাৰণ এই গেমবোৰৰ বাবে বেলেগ দুনিয়াৰ বেয়া আত্মা আমাৰ দুনিয়ালৈ গুচি আহে। এই লকডাউনৰ পিৰিয়ডত এই গেমকেইটা কেতিয়াও ঘৰত ট্ৰাই নকৰিবলৈ, গতিকে নেভাৰ ট্ৰাই দিছ এট হোমৰ ৱাৰ্ণিঙৰ লগতে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ওইজা বোৰ্ড গেমটোত বৰ্ডত থকা আখৰবোৰৰ সহায়ত আত্মাক যিকোনো প্ৰশ্ন কৰিব পাৰি আৰু ইয়াৰ উত্তৰ আত্মাই দিয়ে। এমিলি গ্ৰেণ্ট নামৰ এজন উপন্যাসকাৰে কৈছে যে তেওঁ জেফ হেৰৰ নামৰ উপন্যাসখন ওইজা বোৰ্ড গেমৰ জৰিয়তে মাৰ্ক নামৰ এজন মানুহৰ আত্মাৰ সহায়ত লিখিছে। বহুতে হলিউড আৰু বলিউডৰ বহু চিনেমা ওইজা বোৰ্ডৰ গেম খেলা দেখা যায়। কেইজনমান মানুহে মিলি এই গেমটো খেলে আৰু তাৰে আন এজনৰ গাত আত্মাটো সোমাই ইয়াৰ উত্তৰ দিয়ে। কিন্তু মই যিটো ভিডিঅ' ক্লিপ দেখুৱাম সেইটো কোনো চিনেমাৰ ভিডিঅ' ক্লিপ নহয়, গুগলত বহু বিচাৰি মই এইটো উলিয়াই আনিছোঁ। এই ভিডিঅ'টো মেক্সিকোৰ, য'ত 3জন লোকে মিলি এই গেমটো খেলে। তেতিয়া এজনে দেখে যে আলমাৰীৰ ওপৰত থকা পুতলাটো লৰি থাকে, কিন্তু বাকী কেইজনে নেমানে। কিন্তু যেতিয়া আটাইকেইজনে দেখিলে তেতিয়া তেওঁলোকৰ ভয়ত তাৰ পৰা পলাই পতং দিলে। এটা ঘটনা হ'ল 1917 চনৰ এজন ব্যৱসায়ী উইলিয়াম ফ্লাডে নিজৰ বেপাৰত যথেষ্ট লাভ অৰ্জন কৰিছিল। তেওঁ নিজৰ ব্যৱসায় ওইজা বোৰ্ডৰ সহায়ত কৰিছিল বুলি সকলোকে কয়। মানে তেওঁ ওইজা বোৰ্ডত ব্যৱহাৰ কৰি আত্মাক সুধি নিজৰ ব্যৱসায় আগবাঢ়িছিল। এটা আত্মাই তেওঁক 3 তালা এটা বিল্ডিং বনাব ক'লে আৰু উইলিয়াম ফ্লাডে বনালেও। কিন্তু যেতিয়া এইটো বনাই শেষ হৈছিল, এদিন উইলিয়াম ফ্লাডৰ সেই বিল্ডিঙৰ পৰা পৰি মৃত্যু হৈছিল। তেওঁ বুকুৰ হাড় ভাঙি কলিজাত সোমাই তেওঁৰ মৃত্যু হয়। তেওঁ শেষত বুজিলে যে বেয়া আত্মাৰ লগত কথা পতাটো প্ৰথমে তেওঁৰ বাবে লাভদায়ক আছিল, কিন্তু পিছত তেওঁৰ মৃত্যুৰ কাৰণো হৈছিল। আজি আমাৰ দ্বিতীয় খেলটো হ'ল ব্লাডি মেৰী। আপোনালোকে সকলোৱে এই গেমটোৰ নাম শুনিছে চাগে। বহুতো চিনেমা এই গেমটোক লৈ নিৰ্মাণ হৈছে। ব্লাডি মেৰী পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ গেম। এই গেমটো খেলাৰ নিয়মবোৰ বৰ টান। তাৰ নিয়মবোৰ হৈছে ৰাতি 3 বজাত এখন আইনাৰ সন্মুখত অন্ধকাৰত 3 বাৰ ব্লাডি মেৰী নাম ক'ব লাগে। ৰাতি এই গেমটো খেলিলে সঁচাকৈ ব্লাডি মেৰী আহি যায় বুলি সকলোৱে বিশ্বাস কৰে, কিন্তু এবাৰ ব্লাডি মেৰী আহি গ'লে সকলোৰে মৃত্যু নিশ্চিত। আচলতে ভূততকৈ ডাঙৰ বস্তু আমাৰ ভয়। ভাবক, ৰাতি 3 বজাত আন্ধাৰত নিৰঞ্জনত এই ভূতজনীৰ নাম ল'লে ই আমাৰ মনত কেনে প্ৰভাৱ পেলাব। নিশ্চয় আমাৰ মনত ভয় আটাইতকৈ ডাঙৰ ভূত। এটা ঘটনা ঘটে উৰিষ্যাত। তাত 2জন মানুহে চৰ্ত লগালে যে অমাৱস্যা ৰাতি 2জনৰ মাজৰ পৰা যিজনে এটা কবৰত গৈ এটা গজাল মাৰিব পাৰিব তেওঁক 500 টকা দিব। এজনে ভয়তে নোৱাৰোঁ বুলি ক'লে, কিন্তু আনজনে চৰ্ত মঞ্জুৰ কৰিলে আৰু তেওঁ অমাৱস্যা ৰাতি গ'ল গজাল মাৰিবলৈ। যেতিয়া তেওঁ গজাল মাৰি আছিল, তাৰ পিছত উঠি আহিব বিচাৰিছিল, তেওঁ আহিব পৰা নাছিল।
তেওঁ ভাবিলে তেওঁক কোনোবাই পিছফালৰ পৰা ধৰি আছে আৰু ভয়ত অলপ সময়ৰ পিছতে হাৰ্ট এটেকত তেওঁৰ মৃত্যু হয়। তেওঁ মৃত শৰীৰটো যেতিয়া ৰাতিপুৱা লোকে বিচাৰি উলিয়াইছিল, অনুসন্ধানত গম পোৱা গ'ল যে তেওঁ ৰাতি গজাল মাৰোঁতে গজালটো তেওঁৰ চোলাটো মাৰি লৈছিল, যাৰ বাবে তেওঁ উঠিব পৰা নাছিল আৰু তেওঁ ভাবিলে কোনোবাই তেওঁক পিছফালৰ পৰা ধৰিছে। তৃতীয় খেলটোৰ নাম চাৰ্লি। এই খেলটো খেলাৰ নিয়ম সহজ। এখন বগা বহী, দুডাল লাইন বনাই দুটা ঠাইত য়েছ আৰু দুটা ঠাইত ন' লিখি ল'ব লাগে। দুডাল পেঞ্চিল লাগে আৰু তাৰ লগে লগে চাৰ্লিক মাতিব লাগে। কিন্তু চাৰ্লিক এই ভিডিঅ'টোত কেনেকৈ মাতিব লাগে মই এই ভিডিঅ'টোত নকওঁ, কাৰণ বহুতো সৰু ল'ৰা ছোৱালীয়ে ঘৰত এই নিয়মটো ট্ৰাই কৰিব আৰু পিছত বিপদত পৰিব পাৰে। গতিকে এই লকডাউনৰ পিৰিয়ডত ঘৰত ব'ৰ হৈ গ'লে ভিডিঅ' চাওক, ভিডিঅ' গেম খেলক, লুডু খেলক, কিন্তু এইবোৰ গেম নেখেলিব, কাৰণ এইবোৰ গেম অতি ডেঞ্জাৰ। বিজ্ঞানৰ যিমানেই উন্নতি নহওক, কিছুমান কথা এনেকুৱা আছে যিবোৰ বিজ্ঞানৰ হাততো ইয়াৰ উত্তৰ নাই, অৰ্থাৎ ভূত। এই গেমবোৰৰ বিষয়ে আৰু জানিব হ'লে গুগলত চাৰ্চ কৰিব পাৰে।